हेलो फ्रेंड्स स्वागतम जनाइছো আমাৰ এই ইউটিউব চেনেললৈ। আজি মই এইটো বিষয়ত জনাব চেষ্টা কৰিম যে আপুনি যদি বিচাৰে যে আপোনাৰ WhatsAppত কেইটা বজাত আহিলে লাষ্ট সিনটো কোনোবাই চাব নোৱাৰে তেনেহলে আপুনি এইটো কেনেকৈ কৰিব WhatsAppত এইটো জানিবলৈ আপুনি আজিৰ ভিডিওটো প্ৰথমৰ পৰা শেষ পৰ্যন্ত চাই থাকক। তেনেহলে বলক আজিৰ ভিডিওটো আৰম্ভ কৰো। চাওক যদি আপুনি এইটো কৰিব বিচাৰে যে আপুনি কেইটা বজাত অনলাইন আহিলে কেইটা বজাত গুছি গল এইটো কোনোৱে চাব নোৱাৰে বেলেগে মানে কোনোৱে চাব নোৱাৰে তেনেহলে কি কৰিব লাগিব চাই থাকক। চাওক প্ৰথমে আপুনি WhatsApp এপ্লিকেশনটো অন কৰি লব, ঠিক আছে। অন কৰাৰ পিছত সেটিংস অপশনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ৰব মই প্ৰথমৰ পৰা কৈ দিছো। WhatsApp এপ্লিকেশনটো অন কৰিলেতো কৰাৰ পিছত এই থ্ৰী ডটত ক্লিক কৰি দিব, ঠিক আছে। থ্ৰী ডটত ক্লিক কৰাৰ পিছত সেটিংসত ক্লিক কৰি দিব, ঠিক আছে। সেটিংসত ক্লিক কৰাৰ পিছত ইয়া চাব পাৰিছে একাউন্ট বুলি লিখা আছে তাত ক্লিক কৰি দিব, ঠিক আছে। একাউন্টত ক্লিক কৰাৰ পিছত আপুনি এই প্ৰাইভেসি অপশনটো সবৰ ওপৰত আহিছে যে তাত ক্লিক কৰিব, ঠিক আছে। ক্লিক কৰাৰ পিছত ইয়া চাব পাৰিছে লাষ্ট সিন মানে আপোনাৰ লাষ্ট সিন কেইটা বজাত আছিলে অনলাইনত হেতু ইয়াত কি আছে এভৰিৱান মানে সকলো চাব পাৰিব, ঠিক আছে। মাই কন্টেক্ট মানে আপোনাৰ কন্টেক্টত যোনকিটা সেভ নাম্বাৰ আছে হিহতে চাব পাৰিব। আপুনি ইয়াত কি কৰিব কোনোৱে চাব নোৱাৰাকৈ নবডি কৰি দিব, ঠিক আছে। এতিয়া চাওক নবডি হৈ গল। যদি আপুনি নবডি কৰি দিয়া তেতিয়া হলে আপোনাৰ লাষ্ট সিন মানে আপুনি কেইটা বজাত অনলাইনত আছিলে সব কোনোৱে চাব নোৱাৰে, ঠিক আছে। মানে আপোনাৰ লাষ্ট সিনটো কোনোৱে চাব নোৱাৰে। তেনেহলে আপোনালোকে নিশ্চয় বুজি পাইছে যে কেনেকৈ আপুনি কেইটা বজাত অনলাইন আহিলে কেইটা বজাত গলে কোনোৱে গম নাপায় কেনেকৈ কৰিব লাগে আপুনি নিশ্চয় গম পালে। তেনেহলে আজিলৈ মানে আকৌ লগ পাম এটা নতুন ভিডিও লৈ, তেতিয়ালৈ বাই।